So hello guys, welcome back to my YouTube channel. আজি আছে মঙ্গলবাৰ। So আমি এতিয়া গৈ আছো আজি দিনটোত খেতি উঠা খাবৰ কাৰণে আমি একদম স্পেশালি খানা আমাৰ আয়োজন হৈ আছে। মায়ে পুৰা স্পেশাল বনাই আছে। কি বনাই আছে চাই আছো ব্লগ চাওঁগে ব্লগ। খানাত মানে আজি আমি মই খাই থৈ দিম আৰু যেতিয়া ন খাম এতিয়া ন খোৱা টাইম নাই আৰু অহা বছৰলৈ নতুন ন খাম আৰু আমি ন খোৱা টাইমত মানুহবিলাকক মাতিম আৰু হোৱাকে এতিয়া বৰ্তমান আজি খেতি উঠাটো মায়ে আৰু মইহে খাম আৰু একদম স্পেশাল খানা চাব নেকি কি বনাই আছে। চ' ফাইনেলি এতিয়া কিচেন পালোহি দেখিছে না এইটো মোৰ কিচেন আমাৰ ঘৰ ইয়াত মাৰ কাম কৰিছে পিছফালে ইয়াত এতিয়া আমি ব্লগ চাওঁ কি বনাই আছে। বৰ্তমান এয়া দেখিছেনে মাছ এইটো হৈছে বাহু মাছ এয়া দেখিছেনে পিছ দেখিছেনে কালি আমি এফালে গৈছিলোঁ মায়ে মই পুৰা বাহু মাছ লৈ আহিছোঁ মাথা একদম ডাঙৰ মাছ কাটিছিলে এয়া পেটু অলপ আছে এনেকৈ গ্ৰেভি একদম পিঁয়াজ চিয়াজ কাটি একদম ৰেডি আৰু মটৰ চটৰ ৱেষ্ট এইখিনি আৰু ৱেষ্ট গাৰ্বেজ এইখিনি আলু মটৰ আজি এইখিনি বজাৰ পৰা আনিছোঁ মটৰখিনি একদম ফ্ৰেছ এইখিনি ধনিয়া ধুই দিয়া আছে আৰু এইটো চাওক স্পেচিয়েলি পৰ্ক একদম খাই মজা লাগিব আজিও আমি আহোম মানুহ পূৰা গাহৰি খাওঁহে ক'বলৈ গ'লে হয় নাই এয়া চাওক মায়ে বনাই আছে ঠাণ্ডাখনত ভিতৰত গৰমো নাই বাহিৰত ৰ'দ দিছে ভিতৰত খালি ঠাণ্ডা আৰু বেছি ভইচ একদম চেঁচা হৈ গৈছে হাত চাত পানী চানী আৰু ঠাণ্ডাই ক'বলৈ গ'লে এইকেইদিন ধেমালি নহয় 12 ডিগ্ৰী চেলচিয়াছ চলিছে ধেমালি নেকি আপুনি ভাবি চাওকচোন একদম জম্মু কাশ্মীৰ লিখীয়া হ'বগৈ আৰু লাডাখৰ লিখীয়া কেইদিনমানৰ পিছত আৰু যদি টেম্পাৰেচাৰটো তললৈ যায় হয় নাই এয়া চাওক পূৰা মজা এইফালে এটা ভিডিঅ' শ্বুট হৈ আছে খোৱা সময়ত লগ পাওঁ আপোনালোকক আৰু আজি আকৌ জানেই এজ ইউজুৱেল আমাৰ স্পেচিয়েল খানা হ'লে পূৰা একদম হেৰিয়াত খাওঁ আমি কি কয় কলপাতত খাওঁ কলপাত কাটোঁগৈ ব'লক আমাৰ দায়িত্ব সেইটোৱে আৰু হয় নাই কি কয় কলপাত কাটিবলৈ যাওঁ ব'লক কলপাত কাটোঁগৈ চ' এতিয়া ব'লক আমি কলপাত কাটিবলৈ যাওঁ কলপাত কাটিবলৈ কি লাগিব এইখন চক নগদা দাখন লাগিব দাখন লৈ যাওঁ ব'লক এইখন দা চ' এইখন কলপাত কাটিলোঁ এতিয়া এইখন হ'বনে নহয় মাক সুধিব লাগিব এবাৰ অ' মা এইখন হ'বনে চ' এইটো হৈছে লাই গাহৰি ফিনিছ হৈ গ'ল একদম বনাই কমপ্লিট হৈ গৈছে অলপ পিছত খাম আৰু এইটো চব বাহু মাছৰ জোল মজা লাগিব খাই এইটো চব বাহু মাছৰ পিচটো ওলাইছে দেখিছেনে এইটো পিচ মটৰ চটৰ চব দিয়া আছে মজা লাগিব খাই এইটো লাই শাকৰ লগত বনোৱা হৈছে গাহৰি মাংসটো মজা আৰু টেষ্টি লাগিব খাই অলপ পিছত ইয়াৰ আমি ডিছত লগাম কলপাতত মজা লাগিব চাই ব'লক Stay by my side. You and I break our hearts open in half just to see if we'll put them back. No matter what they try, I'll stay by your side. It's you and ফাইনেলি এতিয়া খানা ৰেডি হৈ গৈছে এতিয়া চাওক খানাত আছে কি আছে গাহৰি মাংস ইয়াৰ লাই শাক দেখাই আছিলোঁ ভোট জলকীয়া দেখিছে নাই এপিক ভোট জলকীয়া আৰু ভাত টেঙা এয়া মাছৰ বাহু মাছৰ জোল আৰু সেইখিনি সৰু মাছ আজি বজাৰ পৰা অনা তাৰপিছত আজি এতিয়া আৰু খাই পিনি লগ পাই আছোঁ দেই আপোনালোকক আজি মোৰ যিটো মুখৰ পৰা পানীয়ে পৰিছে আপোনালোকক পাছতকৈ লগ পাই আছোঁ ভাত খোৱাৰ পিছত দেই বাই বাই চ' হে গাইজ গুড মৰ্ণিং ৱেলকাম বেক টু মাই ব্লগ আজি আছে নেক্সট দিনা চ' আজি আমি এতিয়া গৈ আছোঁ বৰ্তমান বেংকলৈ বেংকত দুটামান কাম আছে তো ব'লক বেংকলৈ যাওঁ ৰাস্তাত আপোনাক লগ পাই আছোঁ ব'লক যাওঁ বহুত দেৰি হৈ আছে মাও গালি পাৰি আছে পিছফালৰ পৰা ব'লক যাওঁ এতিয়া যাওঁ ব'লক সব ৰেডি হৈ গ'ল চাবিটোৱে পাহৰি থাকিলোঁ আনিবলৈ
চাবিটো লৈ আহোঁগৈ চাবিটো আনোগৈ প্ৰথমে চাবি এইখন মোৰ জানিমান ৰখি আছে দেখিছোন জানিমানক মই ষ্টাৰ্টে দিয়া নাই বহুত দিন জানিমান হয় জানিমান এতিয়া আমি বৰ্তমান আমি এতিয়া মেজিক কৰিম জাষ্ট মেজিক all set ready to go আমি এতিয়া আমি ওলাই যাওঁ ক'লে জলে যাব লাগিছিলে এইটো কলাৰটো ওপৰ কৰি অলপ চ' অল ছেট টু গ' এতিয়া 1 2 3 চেক অল ছেট টু গ' এতিয়া আমি গৈ আছোঁ বেংকলৈ ব'লক বেংকত যাওঁ ৰাস্তাত লগ পাই আছোঁ অলপকৈ কামটো কৰি আহোঁ আৰু আজি এটা নতুন এনাউন্সমেণ্ট দিম সেইটো শুনি থাকিব আপোনালোকে নতুন এনাউন্সমেণ্টটো কি আছে কি নহ'ব তেনেহ'লে মোৰ লগত ভিডিঅ'টোৰ লগত বনি থাকক ব'লতে যাওঁ एज यूजुअल बैंक का काम नहीं हुआ बैंक का काम নহ'ল এতিয়া বৰ্তমান মই ৰখি আছোঁ ৰাস্তাত আৰু এতিয়া ঘৰলৈ যাওঁ আজি চাগে লাষ্ট ব্লগ হ'ব পাৰে মে বি চ' ব'লক এতিয়া ঘৰলৈ গৈ থাকোঁ নে কি কয় ব'লক Cross the line, you got me and I got you, and we got a lot to prove. They think we're too damaged to fix, but we're just working through a little rust. They like to say we're just young, but I know we won't give this up. Hey guys, আপোনালোকে ভিডিঅ'টো ভাল পালে চাগে এইটো সৰু এটা ভিডিঅ' আছিলে শৰ্ট টাইপ লিখা আৰু এইটো হয় সেইটো যে কথাটো ৰাইট যে আজি এইটো ব্লগ লাষ্ট ব্লগ হ'ব দিছ ইয়াৰ আৰু আমি লগ পাম আপোনালোকক নেক্সট ইয়াৰ তেতিয়াহ'লে আপোনালোকক চবকে হেপী নিউ ইয়াৰ উইচ কৰিছোঁ চ' এগেইন হেপী নিউ ইয়াৰ হেপী নিউ ইয়াৰ আৰু হা মেৰি ক্ৰিছমাছ থাকি গ'ল মেৰি ক্ৰিছমাছ চবকে আৰু এটলিষ্ট ফাইনেলি চ' আপোনালোকক লগ পাম 2022 চনত লগ পাম চবকে আৰু তাৰ কাৰণে আপোনালোকক বহুত শুভেচ্ছা থাকিলে নতুন বছৰৰ কাৰণে তেতিয়াহ'লে লগ পাইছোঁ তেনেহ'লে নতুন ব্লগ এটাত ঠিক আছে তেতিয়া টিল দেন লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো বা আশা কৰা ভাল লাগিলে একদম পূৰা একদম ধাৰ শ্বেয়াৰ কৰিব দেই বাই বাই